মৰ্নিং এটা নতুন ভিডিঅ'লৈ স্বাগতম ষ্টুডিঅ'ত মই নয়ন মণি দাস আৰু এইটো যে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক যে হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা ভয়ংকৰ বেমাৰত আক্ৰান্ত হৈছে সমগ্ৰ অসমবাসীক সুধিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক যে ভয়ংকৰ বেমাৰত আক্ৰান্ত হৈছে হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা গম পাইছে হয়তো সিদ্ধাৰ্থ শৰ্মা আৰু জীয়াই নাথাকিবও পাৰে যে সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনীয়ে বিকল বুলি আমি সামাজিক মাধ্যমত শুনা পাইছোঁ যে দুটা কিডনী বিকল গম পাইছে দুইটা কিডনী বিকল বুলি আমি সামাজিক মাধ্যমত শুনিব পাইছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ দুইটা কিডনী বিকল গমে পাইছে যে আমি ভাবি আছিলোঁ যে জেলত চাগে সুখত আছে জেলত থাকে শান্তিত আছে আমি ভাবি আছিলোঁ কিন্তু আমি সদায় ভাবি আছিলোঁ যে তেওঁলোকে উপযুক্ত শাস্তি পাব হত্যাকাৰী যিহেতু উপযুক্ত শাস্তি পাব কিন্তু ভগৱানেও চাগে ভাবিছে যদি উপযুক্ত শাস্তি নাপায় দাদাই শান্তি নাপাব বা দাদা আত্মাই শান্তি নাপাব কিন্তু এতিয়া আমি সামাজিক মাধ্যমত শুনিছোঁ যে সিদ্ধাৰ্থ শৰ্মা দুটা কিডনী বিকল হৈ পৰিছে অৰ্থাৎ তেওঁ জীয়াই নাথাকিবও পাৰে গম পাইছে যে সিদ্ধাৰ্থ শৰ্মা দুটা কিডনী বিকল হৈ পৰিলে যে হত্যাকাৰী সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি কোটি কোটি টকা সংগ্ৰহ কৰি বিলাসী ঘৰ বিলাসী অট্টালিকা বিলাসী বিল্ডিং বিলাসী হোটেল বিলাসী ফেক্টৰী বিলাসী কোম্পানী বিলাসী জীৱন যাপন কৰিছিল জুবিন গাৰ্গৰ সকলোবোৰ টকা লৈ গৈছিল অৰ্থাৎ ঘৰ লুকি কৰি জুবিন গাৰ্গৰ সকলোবোৰ টকা তেওঁ আত্মসাৎ কৰিছিল কিন্তু জুবিন গাৰ্গক তেওঁলোকে এক ব্লুপ্ৰিণ্ট ৰচনা কৰি জুবিন গাৰ্গক হত্যা কৰিছিল এতিয়া ভগৱানেও চাগে ভাবিছে এমাহ দুমাহ নহয় 3 মাহ 4 মাহ নহয় 5 মাহ চলি আছে 2025 বৰ্ষৰ পৰা কিন্তু এতিয়া তেওঁ বেমাৰত আক্ৰান্ত হৈছে দুটা কিডনী বিকল হৈ পৰিল মই সম্পূৰ্ণ কথাটো সকলোকে কৈ দিছোঁ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক সকলোৱে যাতে গম পায় আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে শ্যামকান্ত মহন্ত নন্দেশ্বৰ বৰা পৰেশ বৈশ্য সন্দীপ গাৰ্গ অমৃত প্ৰভা শেখৰ জ্যোতি এওঁলোকৰ কি শাস্তি হোৱাটো বিচাৰে যে এওঁলোকৰ কি শাস্তি হ'ব লাগে আপোনালোকে কওক সমূহ অসমবাসীক সুধিছোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 7জন হত্যাকাৰী কি শাস্তি পোৱাটো বিচাৰে আৰু এই 7জন হত্যাকাৰীয়ে প্ৰথম নহয় আৰু শেষ নহয় যে ছিংগাপুৰস্থিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অকল 7জনেই নহয় যে প্ৰবাসী অসমীয়াসকল কৰ্মসূত্ৰে যি ছিংগাপুৰত আছে তেওঁলোকেও তাত আছিলে আৰু তেওঁলোকো আইনৰ আওতালৈ আহিব লাগিব আৰু এওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যিহেতু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পৰা বহুতো টকা হৰলুকি কৰি বহুতো টকা আত্মসাৎ কৰি বিলাসী অট্টালিকা বিলাসী ঘৰ বিলাসী জীৱন যাপন কৰিছিল আৰু কোটি কোটি টকা খৰচ কৰি তেওঁ বহুতো দামী দামী বস্তু কিনিছিল গাড়ীয়ে হওক মোবাইলে হওক বা কাপোৰ কানিয়ে হওক ঘৰৰে বস্তু হওক বহুতো দামী দামী বস্তু সংগ্ৰহ কৰিছিল জুবিন গাৰ্গৰ টকাৰে কিন্তু এতিয়া আমি সামাজিক মাধ্যমত শুনিছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনীয়ে বিকল হৈ পৰিল অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা বেছিদিন থাকে জীয়াই নাথাকিব যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত নন্দেশ্বৰ বৰা পৰেশ বৈশ্য সন্দীপ গাৰ্গ অমৃত প্ৰভা শেখৰ জ্যোতি সেই 7জন হত্যাকাৰীৰ কাৰণে আমি শাস্তি বিচাৰি আছিলোঁ আৰু জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিছিলোঁ গম পাইছে যে এদিন নহয় দুদিন নহয় বহুতে দিন পাৰ হৈ গ'ল বছৰ সলনি হৈ গ'ল সময় সলনি হৈ গ'ল কিন্তু এতিয়া জুবিন গাৰ্গক মানুহে পাহৰি গ'ল আৰু জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচৰা মানুহ খুবেই কমি গ'ল আমাৰ গাঁৱতে হওক চহৰতে হওক নগৰতে হওক বা অসমতে হওক জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচৰা মানুহ নোহোৱা হৈ গৈছে দিনক দিনে সকলোৱে হয়তো পাহৰি গৈছে যে এজন ভগৱানক আমি হেৰুৱালোঁ অৰ্থাৎ এজন ভগৱানক হেৰুৱাই আমি কিমান দুখত আছোঁ এই কথাটো বহুতেই আজিকালি পাহৰি গ'ল নিজৰ কামক লৈ নিজৰ শিক্ষাক লৈ নিজৰ এডুকেশ্যনক লৈ নিজৰ কৰ্মজীৱনক লৈ নিজৰ মানে ব্যৱসায়িক লৈ তথাপিও আমি কিন্তু পাহৰি যোৱা নাই বেলেগে পাহৰি গ'ল কিন্তু আমি পাহৰা নাই বিশেষকৈ মই পাহৰা নাই যে জুবিন গাৰ্গক আমি হেৰুৱাই আমি সুখত থাকিব নোৱাৰোঁ আৰু জুবিন গাৰ্গে উপযুক্ত ন্যায় নোপোৱালৈকে আমি ৰখি আছোঁ আৰু ৰখি থাকিম যে সেইজনে ভগৱান সেইজনেই মানৱৰূপী ভগৱান যিজনক আমি শ্ৰদ্ধা কৰোঁ যিজনক আমি সন্মান কৰোঁ যিজনক আমি সৰুৰ পৰা সন্মান কৰিছোঁ যিজনক আমি সৰুৰ পৰা শ্ৰদ্ধা কৰি আহিছোঁ তেনে এজন ব্যক্তিক আমি হেৰুৱাই কেতিয়াও সুখত থাকিব নোৱাৰোঁ আৰু জুবিন হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগিব আৰু হত্যাকাৰীয়ে কঠোৰতম শাস্তি পাব লাগিব আৰু যি সিদ্ধাৰ্থ শৰ্মাৰ যি বেমাৰ হৈছে বুলি আমি সামাজিক মাধ্যমত শুনিছোঁ আৰু এই যাতে কথাটো সঁচা হয় আৰু তেওঁ যাতে শাস্তি পায় তেওঁ যাতে কঠোৰতম শাস্তি পায় তেওঁ যাতে ভগৱানক শাস্তি দিয়ক তেওঁ যাতে সুখত থাকিব নোৱাৰে তেওঁ যাতে এজন ভগৱানক হত্যা কৰি তেওঁ যাতে সুখ অনুভৱ কৰিব নোৱাৰে তেওঁ যাতে বহুত ডাঙৰ এটা শাস্তি পায় তেওঁ যাতে কঠোৰতম শাস্তি পায় সেইটোৱে আমি সদায় বিচাৰি আছোঁ আৰু জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে আমি কামনা কৰিছোঁ আৰু অতি দুখত আছোঁ আৰু ভিডিঅ'টো চাই বিতৰ্কলৈ মোক টানি নিনিব আৰু সকলোকে এটা কথা কওঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক দা নয়ন পুষ্পা ব্লগ আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মণি দাস ফ'ল' কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু আমি কেতিয়াও এৰিব নোৱাৰিম জুবিন গাৰ্গক আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত আছে আৰু আমাৰ মাজত সদায় থাকিব আমি সদায় জীয়াই ৰাখিব লাগিব দাদাৰ প্ৰতিভা দাদাৰ আৱেগ দাদাৰ কৰ্মক দাদাৰ মানৱীয়তা গুণক আমি সদায় জীয়াই ৰাখিব লাগিব কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ যিটো বেমাৰ শুনিলোঁ যিটো হৈছে বুলি শুনিছোঁ অতি ভাল পাইছোঁ অতি ভাল লাগিছে আজি কথাটো শুনি অতি সুখ অনুভৱ কৰিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ যে দুটা কিডনী বিকল হৈ পৰিছে বুলি আমি শুনিলোঁ আৰু তেওঁ যিহেতু জেলত আছে আৰু সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গে জামিন আবেদন নিজে প্ৰত্যাহাৰ কৰিছিল সেইটো গমে পায় যে সিদ্ধাৰ্থ শৰ্মাৰ যিটো বেমাৰ শুনিলোঁ যে দুটা কিডনী বিকল হৈ পৰিছে হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাৰ যিটো খবৰ শুনিলোঁ অতি ভাল লাগিছে অতি ভাল খবৰ অসমবাসীয়ে এইটো ভিডিঅ' যাতে গম পায় আৰু এইটো ভিডিঅ' যাতে চায় যে হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনী বিকল হৈ পৰিলে আৰু সেই হত্যাকাৰীৰ কাৰণে আমি সদায় শাস্তি বিচাৰি আছিলোঁ আৰু অকল সিদ্ধাৰ্থ শৰ্মাই নহয় 7জন হত্যাকাৰীৰ কাৰণে আমি সদায় শাস্তি বিচাৰিছিলোঁ আৰু জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিছিলোঁ কিন্তু অৱশেষত গম পালোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনী বিকল হৈ পৰিছে DNA টেষ্টত ধৰা পৰিল যে সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনী বিকল আৰু এটকা দুটকা নহয় জুবিন গাৰ্গক যি অন্যায় কৰি মাৰিলে জুবিন গাৰ্গৰ পৰা যি কোটি কোটি টকা লুণ্ঠন কৰি তেওঁ এক বিলাসী জীৱন যাপন কৰি আছিল অৰ্থাৎ বিলাসী জীৱন যাপন কৰাৰ লগতে বিলাসী অট্টালিকা বিলাসী ঘৰ বিলাসী জীৱন যাপন আৰু ভালপোৱা পেয়সীক যিমান কোটি কোটি টকীয়া বস্তু আ অলংকাৰ দিছিল সেইটো জানে আৰু সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানীকেইটা চিল কৰিছিল সেইটোও জানে আপোনালোকে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ খবৰটো পাই নিশ্চয় আনন্দিত হৈছোঁ মনটো খুবেই ভাল লাগিছে আৰু কথাটো যাতে সঁচা হয় আৰু সকলো অসমবাসী ৰাইজে যাতে এই কথাটো গম পায় যাতে সিদ্ধাৰ্থ শৰ্মাৰ দুটা কিডনী বিকল হৈ পৰিছে আৰু এই অভিযোগটো অৰ্থাৎ এই খবৰটো সঁচা হয় আৰু এই অভিযোগটো সঁচা হ'ব লাগে কথাটো সঁচা হওক আৰু সিদ্ধাৰ্থ শৰ্মাই যাতে শাস্তি পাওক আৰু ভগৱানেও তেওঁলোকক শাস্তি দিয়ক আৰু তেওঁলোক যাতে কেতিয়াও সাৰি যাব নোৱাৰে অকল সিদ্ধাৰ্থ শৰ্মাই নহয় 7জন হত্যাকাৰীৰ লগতে প্ৰবাসী অসমীয়াসকলো সাৰি যাব নোৱাৰে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে দাবী জনাইছোঁ ফেচবুক ফ'ল' কৰক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় অসম জয় জুবিন গাৰ্গ